নমস্কাৰ, মই চিৰঞ্জিত ফুকন। আপোনালোকে চাই আছে জীৱনৰ বাৰ্তা। জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ লগতে ফেচবুক পেজলৈ আপোনালোক সকলোকে বহুত বহুত স্বাগতম জনাইছোঁ। আৰু আজি মই এই প্ৰখৰ ৰ'দত আছোঁ এক মুক্ত পৰিৱেশৰ মাজত। মই আপোনালোকক অলপমান কথা ক'বৰ বাবে আজি আহিছোঁ। তাৰ আগে মই আপোনালোকক ভিডিঅ'ত যে দেখিছে এই যুৱকজনলৈ মন কৰক। যুৱকজনৰ সন্দৰ্ভে আমি কিছু কথা পাতিম। যুৱকজনৰ এটা সত্য কাহিনী আছে। জীৱনৰ আকস্মিক দুৰ্ঘটনা ঘটিছে, তেখেতৰ বিষয়ে মই আপোনালোকক জনাম। তাৰ আগে এই ভিডিঅ'টোৰ জৰিয়তে পোনপ্ৰথমে মই আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰিয় দৰ্শকসকল, আজি ভিডিঅ'টো কিহৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ, থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয়কৈ গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ। তাৰ আগে মই আপোনালোকক উদাহৰণস্বৰূপে মই কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। কেইটামান নহয়, বিশেষভাৱে চুটিকৈ ক'বলৈ বিচাৰিছোঁ যে আমি দৈনন্দিন জীৱনত বা আমাৰ ঘৰৰ আৰ্থিক অনাটন, বিশেষকৈ মই দৰিদ্ৰ শ্ৰেণীৰ লোকৰ কথা কৈছোঁ, ঘৰখনৰ আৰ্থিক অভাৱ অনাটন দূৰ কৰিবৰ বাবে আমি কি কৰিছোঁ, বিভিন্ন সময়ত বিভিন্ন কাম কাজৰ লগত আমি জড়িত থাকিবলগীয়া হৈছে। বহুতো যুৱক যুৱতীক আমি দেখিছোঁ যে নিজৰ ঘৰখনৰ অভাৱ অনাটন দূৰ কৰিবৰ বাবে ঘৰৰ পৰা বহিৰাজ্যত গৈ কাম কৰি থাকিবলগীয়া হৈছে। তেনেস্থলত এজন যুৱকৰ কথাই আমি ক'বলৈ গৈ আছোঁ। বিশেষভাৱে আমি ছ'চিয়েল মাধ্যমসমূহৰ জৰিয়তে আমি জানিব পাৰিছোঁ যে যুৱকজনে এক আকস্মিক দুৰ্ঘটনাত পতিত হৈ বৰ্তমানেও যি আঘাতপ্ৰাপ্ত হৈছিল আকস্মিক দুৰ্ঘটনাত, বৰ্তমানেও তেখেতে চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে। বৰ্তমানেও আঘাতপ্ৰাপ্ত হৈ আছে, সম্পূৰ্ণ সুস্থ হৈ উঠা নাই যুৱকজন। গতিকে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে যুৱকজনৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে মই সকলোকে ক'বলৈ বিচাৰিছোঁ, যিহেতু আমি নিজৰ লগতে ঘৰখনৰ অভাৱ অনাটনসমূহ দূৰ কৰিবৰ বাবেহে আমি যিকোনো কাম কৰিবলগীয়া হৈছে। আৰু ঠিক তেনেকেই ঘৰৰ আৰ্থিক সমস্যা দূৰ কৰিবৰ বাবে শিৱসাগৰৰ মানসজ্যোতি কলিতা নামৰ এই যুৱকজনে সুদূৰ হায়দৰাবাদত গৈ এক প্ৰাইভেট কোম্পানীত কাম কৰিছিল। তাৰ পাছতেই যুৱকজনে য'ত বসবাস কৰিছিল তাৰে এটা 4মহলীয়া বিল্ডিঙৰ পৰা পৰি তেখেতৰ ৰাজহাড়, পিঠিৰ ৰাজহাড়ৰ পৰা আদি কৰি নাৰ্ভৰলৈকে বহুতখিনি আঘাতপ্ৰাপ্ত হৈছিল। বৰ্তমানে তেখেতৰ সমস্যাখিনিৰ বিষয়ে আমাক ভিডিঅ'টোৰ জৰিয়তে জনাইছে, আপোনালোকক শুনাম। তাৰ আগে মই আপোনালোকক অনুৰোধ জনাইছোঁ, যুৱকজনৰ নাম ইতিমধ্যে কৈ অহা হৈছে মানসজ্যোতি কলিতা। মানসজ্যোতিহঁতৰ আৰ্থিক অৱস্থা বৰ ভাল নহয়, সেইবাবে মানসজ্যোতি কলিতাই যেতিয়াই আকস্মিকভাৱে দুৰ্ঘটনা হৈছিল, দেউতাকৰ দিন হাজিৰা কৰি পোৱা যি টকা পইচা আছিল, সকলোখিনি তেওঁৰ চিকিৎসাৰ বাবে খৰচ কৰি আহিছে। প্ৰায় 70,000 মান টকা খৰচ কৰি হায়দৰাবাদৰ পৰা যুৱকজনক লৈ অহা হৈছে চিকিৎসা আদি কৰি, আৰু তাৰ পৰা আনিও 50,000 মান টকা অসমতো চিকিৎসা কৰা হৈছে। তথাপিও যুৱকজন সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। এই বৰ্তমানলৈকে তেখেতে চিকিৎসাধীন হৈ আছে। জানিব পাৰিছোঁ ইতিমধ্যে চেকআপৰ বাবে যিটো নেকি যোৱা সপ্তাহ আছিল, যোৱা সপ্তাহ তেখেতে চেকআপত আহিব নোৱাৰিলে আৰ্থিক অভাৱৰ বাবে, তেখেতে জনাইছে। মই তেখেতৰ সৈতে ফোন কলৰ জৰিয়তে কথা পাতিছিলোঁ। কথা পতাৰ প্ৰতি আমি জানিব পাৰিছোঁ যে বহুখিনি অৰ্থ সংকটত পৰিছে যুৱকজনে। চিকিৎসাৰ বাবে দৰৱ পাতি আদিৰ বাবে যিখিনি টকা পইচা খৰচ হয়, আৰু যাতায়াতৰ বাবে যিখিনি অহা যোৱা খৰচ শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈকে। গতিকে যুৱকজনৰ এনে আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে তেওঁৰ চিকিৎসাৰ নামত স্ক্ৰীণত দিয়া একাউণ্ট নং তথা জিপে নম্বৰত আৰ্থিক সাহায্য প্ৰদান কৰে যেন। সামৰ্থ্য অনুযায়ী সাধ্য অনুসৰি অলপমান সহায় কৰক। যি পাৰে আপোনালোকে আপোনালোকৰ সাধ্য অনুসৰি যুৱকজনৰ চিকিৎসাৰ নামত অলপ হ'লেও অৰ্থনৈতিকভাৱে সহায় সহযোগিতা আগবঢ়াব বুলি মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে জানো আহকচোন তেওঁৰ নিজ মুখেৰে তেওঁৰ এই দুৰৱস্থাৰ বিষয়ে বিতংভাৱে। নমস্কাৰ, মোৰ নাম শ্ৰী মানসজ্যোতি কলিতা। মোৰ ঘৰ শিৱসাগৰ জিলাৰ নামটি মিছাজান আদৰ্শ গাঁৱত। এই ভিডিঅ'টোৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক অকণমান সহায় বিচাৰিছোঁ। একচুৱেলি যোৱা 6 মাহমানৰ আগতে মে' 12 তাৰিখে ঘৰৰ আৰ্থিক অনাটন দূৰ কৰিবৰ কাৰণে শিৱসাগৰৰ পৰা সুদূৰ হায়দৰাবাদলৈ কোম্পানীত কাম কৰিবলৈ ওলাই গৈছিলোঁ। সকলো ঠিকেই ঠাকেই আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ চলিত বৰ্ষৰে মে' মাহৰ 12 তাৰিখে হায়দৰাবাদত কোম্পানী ঠাইত কাম কৰি থাকোঁতে ৰুম লৈ থকা অৱস্থাৰ পৰা দুৰ্ভাগ্যবশতঃ আকস্মিক দুৰ্ঘটনাত 4মহল বিল্ডিঙৰ ওপৰৰ পৰা পৰি মোৰ পিঠিৰ ৰাজহাড়ডাল 4 ইঞ্চি ভাগি গৈছিলে। এয়া
গতিকে আপোনালোকক বহু কষ্টৰে সেই আঘাতপ্ৰাপ্ত ঠাইডোখৰ দেখুৱালোঁ আৰু এইডাল ইউৰিনৰ কেথেটাৰ ওপৰৰ পৰা পৰাৰ লগে লগে মোৰ নাৰ্ভত দুখ পোৱাৰ কাৰণে ইউৰিনৰ ইনফেকশ্যন হৈ গৈছিলে, যাৰ কাৰণে মই এতিয়া বিনা পাইপত প্ৰস্ৰাৱ কৰিব নোৱাৰোঁ। আজি পৰ্যন্ত 6 মাহৰ পৰা একেৰাহে পাইপ ইউজ কৰি মই প্ৰস্ৰাৱ কৰি আছোঁ। বহুত যন্ত্ৰণাত আছোঁ মই। আৰু আপোনালোকে ভিডিঅ'টো চাই বুজিব পাৰিছে যে মোৰ ঘৰৰ আৰ্থিক অৱস্থা কেনেকুৱা। দেউতাই এজন দিন হাজিৰা কৰা মানুহ, বহু কষ্টৰে হায়দৰাবাদৰ পৰা প্ৰায় 70,000 মান টকা খৰচ কৰি মোক যেনে তেনে ঘৰলৈ উভতাই আনিলে। উভতাই অনাৰ পাছতো মোৰ চিকিৎসা এতিয়াও অব্যাহত আছে। ডিব্ৰুগড় মেডিকেললৈ গৈ ভাগৰিছোঁ, একো সলিউশ্যন পোৱা নাই। আৰু মোৰ এই অসুখটো যিহেতু মোৰ ইউৰিনৰ ইনফেকশ্যন হৈ প্ৰাইভেট পাৰ্টছ গেলি গৈছিলে, আকস্মিকভাৱে এডমিট হোৱাৰ বাবে ডিব্ৰুগড় জে মেমৰিয়েলত মই আয়ুষ্মান কাৰ্ডৰ সুবিধাটো নাপালোঁ। আয়ুষ্মান কাৰ্ড মোৰ কেছটোত প্ৰযোজ্য নহয় বুলি ডক্টৰে ক'লে। সেইবাবে বহু পকেটৰ ধন খৰচ হ'ল আৰু এতিয়াও মেডিচিন কিনি মই ভাগৰি পৰিছোঁ। এনেদৰে ফেচবুকত প্ৰচাৰ চলাই ৰাইজে 2-4 টকা সহায় কৰিছে, কিন্তু মোৰ প্ৰয়োজনীয় অভাৱটো এতিয়াও পূৰ হোৱা নাই। 2-4 টকা পাইছোঁ, কিন্তু ইমানো নহয়। মোৰ চিকিৎসাৰ আধাখিনি মেডিচিনহে কিনিব পৰা অৱস্থা হৈছে। গতিকে ৰাইজক মই পুনৰ অনুৰোধ কৰিছোঁ, মোক আৰু অকণমান সহায় কৰক, যাতে মই আৰু অলপ সুস্থ হ'ব পাৰোঁ আৰু আপোনালোকৰ মাজৰ এজন হৈ পুনৰ উভতি আহিব পাৰোঁ। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে মোৰ এটা পুত্ৰ সন্তান আছে, যাৰ 2 বছৰ এতিয়াও সম্পূৰ্ণ হোৱা নাই। গতিকে ল'ৰাটোৰ মুখলৈ চাই মোক জীয়াই থাকিবলৈ 2টা দিনৰ বাবে আপোনালোকৰ সহায়ৰ প্ৰয়োজন হৈছে। গতিকে মই আপোনালোকক সহায় বিচাৰিছোঁ। মোৰ মা দেউতাৰ মই একমাত্ৰই সন্তান। গতিকে মোৰ মা দেউতা যাতে পিতৃহাৰা হ'ব লগা নহয়, বা মা দেউতা সন্তানহাৰা হ'বলগীয়া নহয়, আৰু মোৰ সন্তানটো যাতে পিতৃহাৰা হ'বলগীয়া নহয়। মা দেউতা শব্দ দুটা চিনি ভালকৈ ক'ব নোৱাৰোঁতেই যাতে এনেকুৱা নহয়, তাৰ বাবে আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু চৰকাৰী সা সুবিধা মই একো পোৱা নাই। অসম আৰোগ্য নিধি CM ৰিলিফ ফাণ্ডৰ এপ্লাই কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত একো উত্তৰ নাহিলে। গতিকে ৰাইজে মোৰ শেষ ভৰসা, আপোনালোকে মোক সহায় কৰক। ধন্যবাদ।